গাইজ আজি মই বনাম শুকান বগৰী দি মিঠৈ দি আচাৰ বনাম। মই শুকান বগৰীখিনি ইয়াতে তিয়াই থৈছিলোঁ, এতিয়া ইয়াৰ পৰা উঠাই ল'ম। শুকান বগৰীখিনি ধুনীয়াকৈ ফুলি গৈছে। তিয়াই থৈছিলোঁ 1 ঘণ্টামান হৈছে তিয়াই থোৱা, এতিয়া ধুনীয়াকৈ ফুলিছে। এইটোক মই এতিয়া ইয়াত লাহে লাহে উঠাই থ'ম। ইয়াতে ধুনীয়াকৈ মই উঠাই লৈছোঁ। গুড়ি মই অলপমান পানীত তিয়াই থৈছোঁ মিঠৈ, আৰু ইয়াতে আছে আপোনাৰ ধনিয়া গুটি, গোটা ধনিয়া, জিৰা, গুৱামুৰি আৰু 2টামান জলকীয়া। তো এইখিনি মই এতিয়া ধুনীয়াকৈ ভাজি লওঁ বলক। তো মই এতিয়া গেছটো লাহে লাহে জ্বলাই লৈছোঁ, আৰু ইয়াতে বহাই দিম মই কেৰাহী। আৰু কেৰাহীটো গৰম হ'লে মই এইখিনি দি দিম গোটা মছলাখিনি। চ' গাইজ কেৰাহীটো গৰম হৈ গ'ল, মই এইখিনি দি দিলোঁ গোটা মছলাখিনি। ধুনীয়াকৈ ভাজি ল'ম। এতিয়া অপেক্ষা মাত্ৰ ভাজা হোৱালৈকে। এইখিনি মই এটা থালিত থৈছোঁ অলপ ঠাণ্ডা হ'বলৈ। ইয়াতে আকৌ কেৰাহীটো মই বহাই দিছোঁ। ধুনীয়াকৈ অলপ মুচি ল'ম। দিছোঁ ৰিফাইন। আপোনালোকে বিচাৰিলে মিঠাতেলো দিব পাৰে, মই ৰিফাইন দিছোঁ। পাঁচফোৰণ দি দিলোঁ তেলত। বগৰীখিনি ভালি অলপ লাৰি কৰি দিম। ধুনীয়াকৈ লাৰি চাৰি উল্টা পুল্টাই দিম। তলতে তাৰ জ্বলাই পাঁচফোৰণটো দিলে মানে ভাল লাগে, চেণ্টটো ধুনীয়া আহে। এতিয়া সোৱাদ অনুসাৰ অলপ নিমখ, বেছি নিদিব আপোনালোকে, অকণমান দিব। সোৱাদ অনুসাৰ দিব, যোনে যিমানখিনি খায় আৰু দিয়ক। এয়া গোটা মছলাখিনি এতিয়া আমি অলপ মিক্সিত মাৰি লওঁ। তো গাইজ এতিয়া মই মছলাখিনি ধুনীয়াকৈ হৈ গ'ল। পানীখিনি কৰিবলৈ শুকাবলৈ দিছিলোঁ, পানীখিনি শুকাই গ'ল। এতিয়া ইয়াতে দি দিম মিঠৈ। অলপ ধুনীয়াকৈ লাৰি চাৰি দিওঁ। তো মই মিঠৈখিনি আগতে পানীত তিয়াই থৈছিলোঁ, এতিয়া মই মিঠৈখিনি দি দিম বগৰীত আৰু মোৰ চাকনিৰ ওপৰত। মিঠৈখিনি চাকনিৰে চাকি কেলি দিছোঁ গম পায়নে? কাৰণ মিঠৈত বালি লেতেৰা বহুত থাকে। চ' এইখিনি গলালে দেখা পাইছে কিমানখিনি লেতেৰা আছে চাকনিত। সেইকাৰণে মই চাকি দিছোঁ যাতে বালিখিনি বগৰীত নপৰে। বালিখিনি বগৰীত পৰিলে খাবলৈও বেয়া লাগিব। তো গাইজ ইয়াতে মই অলপ দি দিম জিৰা গুড়া, কাৰণ মই গোটা জিৰা আনিব পাহৰি গৈছোঁ। গুড়াটোৱে দি দিছোঁ। জিৰা গুড়া, আধা চামুচ হালধি গুড়া, এতিয়া ধুনীয়াকৈ মই লাৰি চাৰি দিম। চ' মই ইয়াতে মিঠৈখিনি দিলোঁ, আৰু এতিয়া মই মিঠৈটো দিলোঁ, এয়া হালধি গুড়া জিৰা গুড়া দিলোঁ, আৰু এতিয়া ধুনীয়াকৈ লাৰি চাৰি দিছোঁ। এইটো আপোনালোকে এবছৰো ৰাখি খাব পাৰে, একো অসুবিধা নাই, বেয়া নহয়। তো গাইজ মিঠৈ দিয়াৰ পাছত ধুনীয়াকৈ মিঠৈখিনি উতলি গ'ল,
আৰু এতিয়া মই ধুনীয়াকৈ অলপ লাৰি চাৰি দিছোঁ, কাৰণ নালাৰিলে তলৰ পৰা লাগি যাবলৈ চান্স থাকে আৰু ভাল নহ'ব। লাগি গ'লে বস্তুটো তিতা হৈ যাব। এই মিঠৈখিনি দেখা পাই আছে, মিঠৈখিনি কেনেকৈ আঠা ধৰিছে ধুনীয়াকৈ, আৰু অলপ হ'ব। তো নোহোৱালৈকে আমি এনেকৈ ধুনীয়াকৈ অলপ লাহে লাহে লাৰি চাৰি থাকিম। আৰু দেখা পাই আছে লাহে লাহে গুটিৰ পৰা বগৰীখিনি এৰি এৰি দি আছে। গুটিৰ পৰা যেতিয়া বগৰীটো এৰি এৰি দিব আৰু বগৰীৰ কালাৰটো অলপ চেঞ্জ হৈ আহিব, তেতিয়া বগৰীখিনি হৈ যাব আৰু নমাই দিম। মছলাখিনি দি যোনকেইটা মছলা ভাজি কেনে গুড়া কৰি থৈছোঁ, এইকেইটা মছলা দি দিম। ফ্লেভাৰটো বহুত ধুনীয়া ওলাইছে গাইছ, একবাৰ আপোনালোকে বনাই চাব ঘৰত, কিমান ধুনীয়া ফ্লেভাৰ ওলায়। তো নোহোৱালৈকে লাহে লাহে এনেকৈ লাৰি চাৰি থাকিব লাগিব, নহ'লে তলপেন্দি লাগি যাব। দি দিম আৰু লগত দি দিম এই ভিনেগাৰটো দিলে মানে কি হয়, ভিনেগাৰটো দিলে আপোনাৰ এই আচাৰখিনি আপোনালোকে এবছৰ ৰাখিও খাব পাৰে, একো অসুবিধা নহয়, বেয়া নহয় ভিনেগাৰটো দিলে। তো আচাৰটো ভালকৈ অলপ খোৱাৰ পাছত মই ভিনেগাৰ ইয়াতে অকণমান ঢালি দিম। ভিনেগাৰটো দিয়াৰ পাছত আচাৰখিনি ধুনীয়া হ'ব, খাবলৈও ভাল হ'ব আৰু আপুনি এবছৰো ৰাখি খাব পাৰিব, একো নহয়। দেখিব পাইছে ধুনীয়াকৈ আচাৰখিনি হৈ গৈছে। তো ইয়াতে মই গোটা মছলাখিনি, গুড়া কৰা মছলাখিনি ইয়াতে দিম। গুড়া কৰা মছলাখিনি মই ইয়াতে ঢালি দিছোঁ। গুড়া কৰা মছলাখিনি মই ইয়াতে দি দিলোঁ। মছলাখিনি দি ধুনীয়াকৈ লাৰি চাৰি দিম। আৰু বগৰীখিনি লাহে লাহে গুটিৰ পৰা এৰি এৰি দি আছে। বগৰীখিনি গুটিৰ পৰা এৰি দিলে ভাল। মই অলপ চামুচেৰে এনেকৈ খুচি খুচি আৰু এৰাবলৈ চেষ্টা কৰি আছোঁ। ফ্লেভাৰটো বহুত ধুনীয়া হৈছে। মই ইয়াতে 1 কেজি বগৰীত আধা কেজি গুড় দিছোঁ। দেখি আছে ইমান ধুনীয়াকৈ হৈছে। তো আৰু অলপ হোৱাৰ পাছত মই গেছটো অফ কৰি দিম। ইয়াতে অলপমান এতিয়া মই দি দিছোঁ ভিনেগাৰ।